নমস্কাৰ, পুনৰ স্বাগতম জনালোঁ আপোনালোকক মোৰ চেনেললৈ। আজি মোৰ ঘৰলৈ এক অন্য ধৰণৰ অতিথি আহি পালে দেই। আপোনালোকৰ বাৰু জানিবলৈ মন যোৱা নাইনে কি হ'ব পাৰে এই বিশেষ অতিথি? এনে অতিথিক অৱশ্যে বিশেষ একো জলপানে আপ্যায়ন কৰিব নালাগে বাৰু। এয়া মোৰ ল'ৰাই একেচাতে দুৱাৰমুখৰ পৰা দাঙি টেবুলত দিয়াৰ লগে লগে ময়ো লাগি পৰিছোঁ বাকচৰ ভিতৰত সোমাই অহা অতিথিক লগ পাবলৈ। দেখিছেনে এফালৰ পৰা ল'ৰাই কোৱা ধৰণে খুলি গৈ আছোঁ। গম পাইছেই নহয় লাহে লাহে কি ওলাই আহিছে। এইয়া দেখিলেনে মোৰ নতুন আলহী, নতুন গ্ৰন্থ মোৰ। এয়াই আলহী, মোৰ অতিথি। আনন্দ প্ৰকাশনে নগাঁৱৰ পৰা ছপা কৰি পঠিয়াইছে। নামটো অনুভৱৰ বিষ্ণুৰাম। ধন্যবাদ আমিনুৰ দা, সঠিক সময়ত প্ৰকাশ কৰি উলিওৱাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ। নামটো কেনে লাগিছে জনাবচোন কমেণ্টত। আশা কৰোঁ সকলোৱে আদৰি ল'ব। এতিয়ালৈ ধন্যবাদ।